যেহেতু বন্ধুসকল আগৰ ভিডিঅ'ত মই অসম ফেক্ট আপোনালোকক অসমৰ সৈতে জড়িত কিছু তথ্যসমূহৰ বিষয়ে কৈছিলোঁ, যিটোক আপোনালোকে খুব ভাল পালে। সেয়ে আজি আকৌ অসমৰ সৈতে জড়িত কিছু ফেক্টৰ বিষয়ে ক'ব গৈছোঁ, যিটো আগৰ ভিডিঅ'ত ক'ব নোৱাৰিলোঁ। তো বন্ধুসকল আপোনালোকে যদি চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 5, অসম ভাৰতৰ প্ৰথম ৰাজ্য হয় য'ত AFSPA আৰ্মড ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট লগোৱা হৈছিল। এইটো এক প্ৰকাৰৰ আইন হয় আৰু এই আইন কোনটো ৰাজ্যত লগাব লাগে আৰু কোনটো ৰাজ্যত সেনা পঠাব লাগে সেই সকলোখিনি সিদ্ধান্ত ৰাজ্য চৰকাৰে লয়। এতিয়ালৈ এইটো বুজি লওক যে কিবা কাৰণত ৰাজ্যৰ শান্তিৰ বাবে এই আইন লগোৱা হয়। আপোনালোকক যদি এই আইনৰ বিষয়ে ভালকৈ সম্পূৰ্ণৰূপে বুজিবলৈ আছে তেন্তে আপোনালোকে তলত কমেণ্ট কৰিব। ইয়াৰ সৈতে জড়িত এটা এক্সট্ৰা ভিডিঅ' মই আপোনালোকৰ সৈতে লৈ আহিম। ফেক্ট নম্বৰ 4, আপুনি জানে পৃথিৱীৰ চবতকৈ ডাঙৰ ৰিভাৰ আইলেণ্ড কোনটো হয়? নাজানে যদি জানি লওক, সেইটো হয় মাজুলী ৰিভাৰ আইলেণ্ড। আৰু জানেনে পৃথিৱীৰ চবতকৈ সৰু ৰিভাৰ আইলেণ্ড কোনটো হয়? সেইটো হয় উমানন্দ ৰিভাৰ আইলেণ্ড, যিটো অসমতে অৱস্থিত। ফেক্ট নম্বৰ 3, অসমৰ ৰাজধানী যিহেতু দিছপুৰ আছিল আমি সকলোৱে জানো, কিন্তু স্বাধীনতাৰ পাছত ইয়াৰ ৰাজধানী যে শ্বিলং আছিল সেইটো আপুনি জানেনে? হয়, স্বাধীনতাৰ পাছত ইয়াৰ ৰাজধানী শ্বিলং আছিল, কিন্তু 1972ৰ পাছত মেঘালয় আৰু মিজোৰাম পৃথক হোৱাত শ্বিলং মেঘালয় হাতত গ'লগৈ। তাৰ পিছলৈ দিছপুৰক অসমৰ ৰাজধানী বনোৱা হ'ল। ফেক্ট নম্বৰ 2, স্বাধীনতাৰ পাছত অসম বহুত ডাঙৰ ৰাজ্য আছিল। যিহেতু 1972ত ইয়াৰ পৰা পৃথক হৈ মেঘালয় মিজোৰাম হৈছিল আৰু তাৰ আগতো 1968ত অসমৰ এটা অংশ পৃথক হৈছিল, যাক আমি নাগালেণ্ড বুলি জানো। এনেকৈ কেইবাবাৰো স্বাধীনতাৰ পাছত অসম পৃথক হৈ গৈছিল। ফেক্ট নম্বৰ 1, যিহেতু আগৰ ভিডিঅ'ত কৈছিলোঁ যে অসম একমাত্ৰ ৰাজ্য আছিল যি কেতিয়াও মুছলিম সেনাৰ অধীনত নাছিল। তো ভালকৈ শুনি লওক, মধ্যকালত মুছলিম সেনাসকলে অসমক জিকিবৰ বাবে বহুতবাৰ চেষ্টা কৰিছিল, কিন্তু প্ৰত্যেক চেষ্টা বিফলে গৈছিল। ঔৰংজেবৰ সেনাপতি বীৰ জুমলা অসমৰ অকণমান পশ্চিম অংশ জিকিছিল। তেতিয়া লগালগ আহোমসকলে সিহঁতক খেদি দিয়ে। এনেকৈ অসম কেতিয়াও মুছলিম সেনাৰ অধীনত অহা নাছিল। তো বন্ধুসকল আপোনালোকে যদি এই বীৰ সেনাসকলৰ এই সম্পূৰ্ণ ভিডিঅ' চাব বিচাৰে সেইটো আপুনি কমেণ্ট কৰিব পাৰে। আৰু বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি ল'ব আৰু কমেণ্ট বক্সৰ তলত কমেণ্ট কৰিব আপোনালোকক কেনেকুৱা টাইপৰ ভিডিঅ'ছ লাগে। এতিয়ালৈ বন্ধুসকল জয় অসম জয় ভাৰত।